নমস্কাৰ ফ্ৰেণ্ডছ, আজি এটা ইম্পৰ্টেণ্ট প্ৰডাক্ট আমি ৰিভিউ কৰিব লৈছোঁ, যিটো হৈছে জিঅ' ফোন। এই আম্বানীয়ে জিঅ' ফোন লঞ্চ কৰিছে। এই জিঅ' ফোনটো আপুনি ল'ব নে নল'ব, ফোনটো সঁচাকৈ ফ্ৰী নে, তাৰ ফিচাৰ কি আছে, আৰু ইয়াত ইউজ কৰিবলৈ 4G ইণ্টাৰনেট আপুনি এনজয় কৰিব পাৰিব নোৱাৰিব, অন্যান্য টপিকবোৰ আমি লৈ আজি ভিডিঅ'ত আহিছোঁ। গতিকে মোৰ হাতততো জিঅ' ফোনটো নাই, ডিটেইলছ আমি দিম। আৰু ইয়াতে আমি চাম যে জিঅ' ফোনটো ল'লে কি লাভ হয়, আৰু যিসকলে আপোনাৰ অলৰেডি এণ্ড্ৰইড ফোন ৰাখিছে, স্মাৰ্টফোন ৰাখিছে, সেইসকলে জিঅ' ফোনটো ল'ব যদি কি কাৰণে ল'ব, আৰু তাৰ ফলত আপোনাৰ মানি যদি ইনভেষ্ট কৰিলে সেইটো ভালদৰে আপুনি ভেলু পাবনে নাই, আহক চাওঁ। এতিয়া আহোঁ আমি ফোনটোৰ যিকেইটা স্পেচিফিকেশ্যন সেইকেইটা চাওঁ। এতিয়া জিঅ' ফোনটোৰ প্ৰথমতে মেইন ফেচিলিটিকেইটা চাওঁ, যিকেইটা ইমান হাংগামা কৰি আছে। মেইন ফেচিলিটি হৈছে জিঅ' ফোনটো আনলিমিটেড আপোনাৰ কলিং থাকিব সদায়, আম্বানী কোৱা মতে। আৰু এই আনলিমিটেড কলিঙৰ লগতে আপুনি আনলিমিটেড ডাটাও পাব। ডাটা আনলিমিটেড পাবৰ কাৰণে পাৰ মান্থ আপুনি 153 ৰুপিজ এটা ভৰাব লাগে। গতিকে এইটো হৈছে প্লেন, আমি স্ক্ৰীণত দেখিছোঁ। তাৰোপৰি আপোনাৰ ইয়াতে ভিডিঅ' আনলিমিটেড কলিং থাকিব 3 মাহৰ কাৰণে। আৰু আপুনি যদি আনলিমিটেড প্লেন ল'ব নিবিচাৰে, একো পইচা খৰচা কৰিব নিবিচাৰে, পাৰ ডে আপুনি এটা 1 GB এটা ডাটা লিমিট পাব। আৰু তাৰোপৰি আপুনি যদি জিঅ' ফোনৰ পৰা আপুনি টিভি চাব বিচাৰে, তেনেহ'লে জিঅ' ফোনটোত কিছুমান কেপেবিলিটি আছে। ইয়াৰ পৰা আপুনি টিভিত কানেকশ্যন কৰিব পাৰে, ইভেন পুৰণা CRT টিভিটো কানেকশ্যন কৰি আপুনি জিঅ' ফোনৰ মাজেদি টিভি চেনেলবোৰ চাব পাৰে, আৰু জিঅ' টিভি আৰু জিঅ' মুভি ইত্যাদি এপছবোৰ এক্সেছ কৰিব পাৰে। আম্বানী কোৱা মতে 50 কোটি মানুহ যি আছে আমাৰ, যিখিনি স্মাৰ্টফোন ল'ব পৰা নাই, তেওঁলোকে কম খৰচত এটা ফোন লৈ এই ইণ্ডিয়াতে নতুন ৰেগুলেশ্যন নিব পাৰিব। কিন্তু কেতবোৰ বস্তু আমি কেতবোৰ স্পেচিফিকেশ্যন আমি চাইছোঁ জিঅ' ফোনটো, যিটোৱে যিটো দাবী কৰিছে সেইটো বৰ এটা সঁচা যেন দেখা নাই। প্ৰথমতে আমি চাওঁ যে স্ক্ৰীণ ইত্যাদি কেনেকুৱা জিঅ' ফোনৰ। এইটো আপুনি স্ক্ৰীণত জিঅ' ফোন দেখিছে, দেখাত ভালেই, কিন্তু আজিকালি স্মাৰ্টফোনৰ যুগত এনেধৰণৰ এটা ফোনক কোনেও গুৰুত্ব নিদিয়ে। একমাত্ৰ এইকাৰণে গুৰুত্ব দিয়া হৈছে যে এইটো 4G VoLTE এনেবল ফোন হয়, যিটোত আপুনি আনলিমিটেড কলিং কৰিব পাৰে, আৰু জিঅ'ই লঞ্চ কৰিছে। কিন্তু আপুনি যদি ফোনটোৰ স্পেচিফিকেশ্যন চাই, ফোনটোৰ আপোনাৰ স্ক্ৰীণখন হৈছে 2.4 ইঞ্চ, আৰু তাতে টাচ নাই। আৰু লগতে ৰেম আৰু প্ৰচেছৰ বিষয়ে বৰ এটা জনা নাযায়। ৰেৰ কেমেৰা 2 মেগাপিক্সেল, ফ্ৰণ্ট কেমেৰা VGA, আৰু তাৰোপৰি 4 GB ৰেম, 4 GB ষ্ট'ৰেজ, এক্সপাণ্ডেবল মেমৰি আছে চাগে, মই চোৱা নাই চেক কৰি। 1000 mAh বেটাৰী দিছে, আৰু তাৰ লগতে কীবৰ্ড আৰু অন্যান্য ফিচাৰ LED ইত্যাদি। আৰু দাবী কৰা হৈছে যে 1500 টকা আপুনি ডিপ'জিট দিলে ফোনটো ফ্ৰীতে পাই যাব। কিন্তু ফোনটো চাই আমাৰ ৰিভিউ এটাই যে এনে এটা ফোনৰ যিটো এটা বেছিক ফোন হয়, অকণমান আপগ্ৰেড কৰি পেলাই এটা 4G এনেবল কৰি দিছে। বহুত ডাঙৰ এটা ব্যৱহাৰ আপুনি কৰিব পাৰিব যেন মোৰ নালাগে, কাৰণ ফোনটোৰ ভিতৰত এণ্ড্ৰইড নাই। সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰ, যিটোৰ অপাৰেটিং ছিষ্টেম আছে আপোনাৰ জিঅ'ৰ নিজৰ এটা OS বা কিবা এটা বেলেগ ধৰণৰ OS। গতিকে এণ্ড্ৰইড এপ ইত্যাদি কোনো ধৰণৰ আপুনি ইনষ্টল কৰিব নোৱাৰে। জিঅ'ৰ যিকেইটা লিমিটেড এপ আছে সেইকেইটা ইনষ্টল কৰিব পাৰিব। তাৰোপৰি এটা কথা আহি গ'ল, ফোনটো এটা যদি টাচ স্ক্ৰীণ নাথাকে, তেনেহ'লে আপুনি ফোনটোৰ প্ৰায়বোৰ ফিচাৰ ভালধৰণে ইউজ কৰিব নোৱাৰে, কাৰণ টাচটো এটা ডাঙৰ ফিচাৰ, যিটোৰ ফলত আজিকালি মডাৰ্ণ যিমানবোৰ ফোন আছে তাত এপছবোৰ আপুনি চলাব পাৰে আৰু তাৰ মজা ল'ব পাৰে। ইণ্টাৰনেট ছাৰ্ফিং কৰিবৰ কাৰণে টাচ নোহোৱাকৈ আপুনি ছাৰ্ফিং কৰাটো আপুনি যিসকলে কৰিছে আৰু পুৰণা মোবাইলত তেওঁলোকে জানেই, কীবৰ্ডখন আপোনাৰ যিটো নেভিগেট বাটনটো মানে প্ৰেছ কৰি বাৰে বাৰে আপোনাৰ কাৰ্জৰটো জেগাত লৈ যাব লাগিব, তাৰপিছত ক্লিক কৰিব লাগিব। এনেধৰণে ইণ্টাৰনেট ইউজ কৰি কোনো ধৰণৰ লাভ নাই। নেক্সট কথা হৈ গ'ল আপোনাৰ ফ্ৰী ফোন। এতিয়া ফ্ৰী ফোন এতিয়া 1500 টকা দিছে, 1500 টকা আপোনাৰ পৰা ডিপ'জিট ল'ব, তাৰপিছত 3 বছৰ পিছত ঘূৰাই দিব। কিন্তু তাত এটা কণ্ডিশ্যন হৈছে যে 1500 টকা আপুনি লোৱাৰ পিছত ফোনটো আপুনি ইনটেক্ট ঘূৰাই দিব লাগিব। গতিকে কোনো এটা ফোন যিটো মানুহৰ ইণ্টাৰেষ্ট থাকে 1 বছৰ বা 1.5 বছৰ, 1-1.5 বছৰ পিছত পৰিলে মেলিলে বা অন্যান্য ডিফেক্ট হয়। গতিকে ফোন এটা ভাল কণ্ডিশ্যন আপুনি 3 বছৰ পিছত ঘূৰাই দিব যে, সেইটো এটা ডাউটফুল। গতিকে যিখিনি মানুহে 1500 টকা ডিপ'জিট দিছে, মোৰ বোধে তাৰে 70-80% মানুহে সেই পইচা আৰু ঘূৰাই নলয়, কাৰণ তেওঁলোকে ফোনৰ ইউজ কৰি পেলাই
সেই ফোনটো ঘূৰাই দিয়াৰ কথা পাহৰি যাব আৰু তাৰ উপৰিও হয়তো আম্বানীয়ে আনপ্লেন দিব যিটো ফলত আপুনি সেই ডিপজিটটো তেওঁলোকৰ লগত ৰাখি নতুন ফোনৰ কাৰণে আৰু পইচা দিবলৈহে ৰাজি হ'ব গতিকে সেইটো এটা মোৰ ধাৰণা তাৰ উপৰি আমি আহি যাওঁ এতিয়া ফোনটোৰ বেলেগ বেলেগ স্পেচিফিকেশ্যন এই ফোনটোত যিকেইটা ফিচাৰ দিছে এটা ডাঙৰ লিষ্ট আপুনি দেখিব আম্বানীৰ ফটোৰ লগতে ইণ্টাৰনেট যদি গুগল কৰে তাত 4-way নেভিগেশ্যন আছে কম্পেক্ট ডিজাইন QVGA ডিছপ্লে QVGA ডিছপ্লেৰ ডিছপ্লেবোৰ যিবোৰ পৃথিৱীত বিক্ৰী নোহোৱা হৈছে কোনো ধৰণৰ চাইনাৰ কোনো জেগাত এইটো ধুনীয়াকৈ তেওঁলোকে হেণ্ডছেটটো বনোৱাইছে আৰু কমচে কম দামত বনোৱাইছে আৰু এনেধৰণৰ হেণ্ডছেট আপুনি ইণ্টাৰনেট বাহিৰত আপোনাৰ 400-500 টকাত পোৱা যায় যিটো কাৰণে আপুনি তেওঁলোকক টেকনিক্যালি 1500 টকা পে কৰিছে যিটো 3 বছৰলৈকে আপুনি ঘূৰাই নাপায় বা নাইবা 1500 টকাত আপুনি যদি হেৰি কৰে 1500 টকাত আপুনি যদি ইণ্টাৰেষ্ট ধৰে ধৰক 10% মান বিজনেছ ইণ্টাৰেষ্ট ধৰি ল'লে তেনেহ'লে আপুনি 450 টকা আপুনি আম্বানীক অলৰেডি দিলেই যদি ফোনটো ঘূৰাই দি পেলাই পইচাটো ৰিটাৰ্ণ ল'ব বিচাৰে সেইবোৰ আহি গ'ল তাৰ লগতে আহি গ'ল ফোনটো টৰ্চ লাইট আছে ৰিংটোন ইত্যাদিটো থাকিবই ফোন কণ্টেক্ট কল হিষ্ট্ৰী হেডফোন জেক মাইক্ৰফোন এইকেইটা বস্তু তেওঁলোকে ফিচাৰত লিষ্ট কৰিছে এইকেইটা ফিচাৰ নোহোৱাকৈ কোনো ফোন পৃথিৱীত লঞ্চ হৈছে বুলি মই নাভাবোঁ এপাৰ্ট ফ্ৰম দ্য টৰ্চ লাইট FM ৰেডিঅ'টো এটা এক্সট্ৰা দিছে গতিকে এটা সাধাৰণ মানুহক টাচ কৰিবৰ কাৰণে এটা প্লেন কৰিছে তেওঁলোকে বেয়া বা ভাল বুলি মই ইমিডিয়েটলি নকওঁ কিন্তু এইটো এজ এ বেকআপ ফোন যিসকলে ধৰক অলৰেডি স্মাৰ্টফোন আছে বেলেগ প্লেনাৰ আছে আৰু তেওঁলোকে ইউজ কৰিব পাৰে কিন্তু ফোনটোৰ আৰু এটা মেজৰ ডিফেক্ট হৈছে কি আপুনি ফোনটোত ৱাইফাই থিটাৰিং কৰিব নোৱাৰে তাৰমানে আপুনি ফোনটো ধৰক হেৰি কৰিলে কিনাৰ পৰা তাৰ পৰা ইণ্টাৰনেটটো নি আপুনি স্মাৰ্টফোনৰ ইউজ কৰিব নোৱাৰে গতিকে যিখিনি ইণ্টাৰনেট দিছে এই সৰু স্ক্ৰীনৰ ফোনটো যিটোত আপোনাৰ কেৱল কীবৰ্ড আছে এই ইণ্টাৰনেটখিনি দি আপুনি কিমান ডাটা এক্সেছ কৰিব সেইটো এটা মোৰ ডাউটফুল QVGA স্ক্ৰীনখনত বৰ বেছি এটা ৰিজলিউশ্যনো আপুনি প্ৰডিউচ কৰিব নোৱাৰে গতিকে তাত টিভি কেনেধৰণে চাব সেইটো এটা ডাউটফুল গতিকে প্ৰমিছটো বহুতেই কৰিছে কিন্তু যিটো পইচা আপুনি ডিপজিট দিব তাৰ বুলি আপুনি আৰু 2-3 হাজাৰ টকা খৰচা কৰি বেছিক এটা আপোনাৰ ধৰক স্মাৰ্টফোন লৈ আৰু বেলেগ জিঅ' চিম কাৰ্ড ভৰাই পোনপটীয়াকৈ আপুনি যদি 4G ইউজ কৰে তেনেহ'লে বেটাৰ নাইবা আপুনি সবচে ভাল উপায় হৈছে কি আপোনাৰ যদি স্মাৰ্টফোন আছে এটা জিঅ' ৱাইফাই ৰাউটাৰ লৈ লওক যিটো মই ব্যৱহাৰ কৰোঁ তাত আপুনি চিম কাৰ্ডটো ভৰাই ল'ব পাৰে আৰু পুৰণা আপোনাৰ 3G ফোনতে ৱাইফাইৰ মাজেৰে আপুনি ইণ্টাৰনেট আনলিমিটেড ইউজ কৰিব পাৰে যিটো কাৰণে আপুনি তেওঁলোকে চাৰ্জ কৰি আছে কেৱল 100 টকা কুপন কোড ইত্যাদি মিলাই পেলাই এয়াই আমাৰ ৰিভিউ গতিকে আৰু বেলেগ প্ৰডাক্টছৰ বিষয়ে অকণমান টেকনিকেল ডিটেইলছ আমি লৈ আহিম আমাৰ চেনেলত ভইচ অকণমান ক্লিয়াৰ হৈছে বুলি মই আশা কৰিছোঁ প্ৰথমকেইটা ভিডিঅ'ত মই বহুত লাৰ্ণাৰ আছিলোঁ আৰু মেকিং অসমৰ সপোন দেখোঁ আৰু ইলেক্ট্ৰনিক্সৰ কৰ্চটো কৰা আমাৰ ফেচবুক গ্ৰুপ আছে সহজ ইলেক্ট্ৰনিক্স ষ্টক তাত আপুনি জইন কৰিব নমস্কাৰ